কুমৰু চিদুং জ্ঞানীজ ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে, মোৰো ভালেই। আজি মই মছলা এড নকৰাকৈ ব্ৰইলাৰ মাংস কেনেদৰে বনালোঁ চাওঁ আহক। এই আলু সৰুকৈ কাটি লোৱা হৈছে। বাঁহগাজ হয়, পুৰণা বাঁহগাজ হয়। যেনে পুৰণা আমি যোনটো কাটি মেলি কিনি অকণমান পুৰণা কৰি থৈ দিয়া হয় টেঙা ধৰে। এই ব্ৰইলাৰ মাংস পাতিৰে দি এয়া তেল এড কৰিলোৱে। ব্ৰইলাৰ মাংসৰ অকণমান তেল দৰকাৰ হয়। এই পাঁচফোৰণ অকণমান দিছোঁ। এয়া পিঁয়াজ এড কৰিছোঁ। পিঁয়াজ দিয়াৰ পিছত অকণমান লৰাই দিব। ৰঙা হোৱালৈ অকণমান ভাজি থাকিম। মাংস দিবলৈ হৈয়ে গৈছে। এনেদৰে অকণমান লৰাই থাকিব। এয়া নিমখ এড কৰিছোঁ। সোৱাদৰ অনুসৰি নিমখ এড কৰিব। এয়া শুকান জলকীয়া, এয়া হালধি এড কৰিছোঁ। চব লোৱাৰ পিছত এনেকৈ লৰাই দিব। এই মাংস ভাজা হৈ গৈছে। আলু এড কৰিছোঁ এতিয়া। এনেই ভাজি হৈ গৈছে আৰু এতিয়া অকণমান ঢাকনি দি থৈ লওঁ। আৰু জুইত বনাইছোঁ। জুইত বনালে যিমানেই হওক চব্জিত টেষ্টি লাগে ন। আৰু এই ডেক্সিটো দেখিছেনে কোলাটো আমি পানী গৰম কৰি থৈ দিয়া হয়। আমাৰ মিচিঙত এনেকৈ থয়। আৰু এতিয়া বাঁহগাজ এড কৰিছোঁ। এনেই অকণ লৰাই থাকিব লাগিব। অকণমান সিজিবলৈ আকৌ ঢাকনি দিয়া হৈ ঢাকনি দি থ'ব লাগিব। এয়া চব্জি হৈ গৈছে, সিজি গৈছে। এয়া আদা আৰু নহৰু এড কৰিছোঁ। আপোনালোকে বাঁহগাজ আৰু ব্ৰইলাৰ মাংস এনেদৰে খাই চাবচোন। চব্জি হৈয়ে গৈছে। এয়া ৰেডি। ইমান গোন্ধ ধুনীয়া হৈছে নহয় নক'ব আৰু। টেষ্ট কিমান ভাল লাগিব। এয়া চাই আপং, এয়া নেমু এড কৰিছোঁ অকণ। এয়া থালি ৰেডি। নেমু এড কৰিছোঁ। এই আচাৰ অকণ। এয়া পিঁয়াজ। এয়া বাঁহগাজ আৰু মাংসটো ভাজা। এই কোমোৰা আৰু ব্ৰইলাৰ মাংস বনাইছিলোঁ। এডেন মোৰ চাই খাওঁ খাওঁহে লাগিলে আৰু দেই। আপোনালোকক কেনেকুৱা লাগিছে জনাব দেই। মোৰ দৰে এনেদৰে আপোনালোকে বনাই খাই চাবচোন। আৰু প্লিজ আপোনালোকে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বেল আইকনটো দবালেহে আপোনালোকৰ নতুন নতুন ভিডিঅ' মই দিলেহে আপোনালোকে গম পাই থাকিব। ছ' থেংক ইউ।